নমস্কাৰ ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেল দিগন্ত ফিল্মষ্টাইললৈ। আমি প্ৰত্যেকে এটা বেটাৰ লাইফ বিচাৰো বা আমি প্ৰত্যেকে এটা সুন্দৰ জীৱন যাপন কৰিবলৈ বিচাৰো, কিন্তু আমি আমাৰ জীৱনটো বিচৰা ধৰণে আমি কৰিব নোৱাৰো বা যিসকল সফল ব্যক্তি আছে সেইসকলৰ জীৱনটো তেওঁলোকে সুন্দৰভাৱে চলাই নিয়ে, কিন্তু আমি তেওঁলোকৰ দৰে আমাৰ জীৱনটো ঠিক সজাব নোৱাৰো। ফ্ৰেণ্ডছ, আমি বেটাৰ লাইফ বুলি কোৱাৰ লগে লগে আমি কি বুজো? একচুৱেলি বেটাৰ লাইফ বা এটা সুন্দৰ জীৱন বুলি কোৱাৰ লগে লগে অভাৰ অল ৱেলবিংছ অৰ দ্য কোৱালিটি অফ লাইফ, অৰ্থাৎ আমি আমাৰ জীৱনটোৰ যিটো কোৱালিটি, অৰ্থাৎ আমাৰ জীৱনৰ কোৱালিটিটো আমি কেনেদৰে মেইনটেইন কৰোঁ বা আমাৰ জীৱনৰ কোৱালিটিটো কেনেকুৱা ধৰণৰ হয় সেইটোৰ ওপৰতে নিৰ্ভৰ কৰে এটা সুন্দৰ জীৱন। অৰ্থাৎ আমাৰ অভাৰঅল ৱেলবিংছ বুলি কোৱাৰ লগে লগে আমাৰ হেল্থ, আমাৰ স্বাস্থ্য, আমাৰ ছেটিছফেকশ্যনৰ সন্তুষ্টিৰ পৰিমাণ, আমাৰ জীৱনটোত আমি সন্তুষ্টি হয় নে নহয়, বা হেপিনেছ অৰ্থাৎ আমাৰ সুখ আদি, এই সকলোবোৰ ফেক্টৰে আমাৰ জীৱনটো সফল হোৱাত বা আমাৰ জীৱনটো এটা বেটাৰ লাইফ এটা মেইনটেইন কৰাত এটা কি ৰোলছ, কিছুমান মুখ্য ভূমিকা প্লে কৰে। এতিয়া ফ্ৰেণ্ডছ, আমি যদি এটা বেটাৰ লাইফ এচিভ কৰিব লাগে বা আমি যদি এটা সুন্দৰ ভৱিষ্যত বা সুন্দৰ জীৱন এটা আমি পাব লাগে, তেতিয়াহ'লে আমি কিছুমান বিশেষ পাৰ্টৰ ওপৰত আমি অধিক গুৰুত্ব আৰোপ কৰিব লাগিব। আৰু বৰ্তমান সময়ত এটা প্ৰত্যেকে ব্যস্ততাৰ মাজত জীৱন কটাব লগা হয়, গতিকে আমাৰ এই ব্যস্ততাৰ মাজেৰে আমি আমাৰ জীৱনটো আমি বিচৰা ধৰণে কেনেকৈ সুন্দৰ বনাম বা আমি কেনেকৈ আমি আমাৰ জীৱনটো এটা ডিচিপ্লিন ৱেত আমি নিব পাৰো, আমি আজিৰ ভিডিঅ'টোত এই বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো মই কোৱা কথাখিনিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এটা সুন্দৰ জীৱন যাপন কৰিবলৈ বা এটা সুন্দৰ জীৱন আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব, আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মোৰ এই ইউটিউব চেনেল দিগন্ত ফিল্মষ্টাইল। ফ্ৰেণ্ডছ, আমি এটা বেটাৰ লাইফ যদি এটা সুন্দৰ জীৱন যাপন কৰিবলৈ হ'লে আমি প্ৰথমতে আমি এটা পইণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব, সেইটো হৈছে সময়ৰ অপব্যৱহাৰ আমি কৰিব নালাগে। কিয়নো আমি আমাৰ যিখিনি গিভেন টাইম, অৰ্থাৎ 24 আৱাৰ্ছ আছে, এই প্ৰতি 24 ঘণ্টাৰ প্ৰতিটা পলেই আমি আমাৰ জীৱনৰ আমাৰ যি লক্ষ্য বা উদ্দেশ্য আছে তাক পাবলৈ আমি প্ৰতিটা মমেণ্ট আমি ইউজ কৰিব লাগিব। গতিকে আমি আমাৰ যিটো টাইম আছে তাক আমি সুন্দৰভাৱে গাৰ্ড দিব লাগিব, অৰ্থাৎ আমি আমাৰ সময়ক কেতিয়াও অপব্যৱহাৰ কৰা উচিত নহয়, আৰু এই সময়ক আমি আমাৰ জীৱনৰ লক্ষ্য বা উদ্দেশ্য আমি পাবলৈ তাক ব্যৱহাৰ কৰিব লাগে। অৰ্থাৎ টাইম মেনেজমেণ্ট ইজ এ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট। অৰ্থাৎ আমি আমাৰ সময়টো আমি সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিলে আমি আমাৰ এটা ভাল ভৱিষ্যত আমি আশা কৰিব পাৰোঁ। দ্বিতীয়তে হৈছে আমি জীৱনত আমি সৰু সৰু বস্তুবিলাকৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। আমি কেতিয়া জীৱনত সৰু সৰু ঘটনা বা পৰিঘটনাবিলাকৰ ওপৰত আমি কেতিয়াও গুৰুত্ব আৰোপ নকৰোঁ। আমি কেৱল এটা ডাঙৰ এটা ড্ৰিম দেখোঁ আৰু সেইটোকহে আমি ডাঙৰ পইণ্টছবিলাকৰ ওপৰতহে আমি গুৰুত্ব আৰোপ কৰোঁ। কিন্তু আপোনালোকে যেতিয়া সৰু সৰু পইণ্টবোৰত গুৰুত্ব আৰোপ কৰি যাব, তেতিয়া আপোনাৰ এই সৰু সৰু পইণ্টবোৰে কিন্তু এটা সময়ত আপোনাৰ ডাঙৰ জীৱনৰ যি লক্ষ্য উদ্দেশ্য আছে বা আপুনি আপোনাৰ জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰাত বা আপোনালোকে এটা সুন্দৰ ভৱিষ্যত এটা নিৰ্মাণ কৰাত ই যথেষ্ট সহায় কৰিব। ফ্ৰেণ্ডছ, আমাৰ জীৱনত আমি আনহেপি বা আমি অসন্তুষ্টিৰ পৰিমাণ বৃদ্ধি হোৱা বা আমাৰ অসন্তুষ্টিৰ মূল কাৰণেই হৈছে কিন্তু আমি কম্পাৰিজন। যেতিয়া আমি নিজৰ লগত আমি আনক তুলনা কৰোঁ, অৰ্থাৎ আনৰ লগত আমি নিজক তুলনা কৰিম, আনৰ কিমান আছে কিমান নাই, এই সকলোবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সলনি যদি নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় এটা সুন্দৰ ভৱিষ্যত কৰিব পাৰিব। কিয়নো আমি আনৰ ওপৰত ফ'কাছ দিয়াৰ সলনি, অৰ্থাৎ আনৰ লগত নিজক তুলনা কৰাৰ সলনি যদি আমি নিজৰ কৰ্মৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰোঁ,
তেতিয়া আমি আমাৰ কৰ্মৰ উন্নতিৰ জৰিয়তে আমি এটা সুন্দৰ ভৱিষ্যত কেন এক্সপেক্ট আমি আশা কৰিব পাৰো। গতিকে আমি আনৰ লগত তুলনা কৰাটো বাদ দিব লাগে, কাৰণ ই হৈছে এটা মানে অসন্তুষ্টিৰ মূল কাৰণ। মোৰ ওচৰৰ মানুহজনে কি কৰি আছে, বা মোৰ ওচৰৰ মানুহজনে কিমান ডাঙৰ বিল্ডিং বানিছে, কিমান দামী গাড়ী কিনিছে, এইটো কথাৰ ওপৰত গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই। আমি গুৰুত্ব দিব লাগে আমি আমাৰ কৰ্মৰ ওপৰত, অৰ্থাৎ মই যি কাম কৰি আছো সেই কৰ্মটো কেনেদৰে ভালদৰে কাম কৰি আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰো, সেইটোৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰা উচিত। কিয়নো সেইটোহে আমাৰ এটা জীৱনটো সুন্দৰভাৱে মানে এষ্টাব্লিছ কৰাত সহায় কৰিব। আৰু এনেদৰে হৈছে কি যে টক টু ইয়ৰ চেল্ফ, অৰ্থাৎ আমি নিজৰ এটা বেষ্ট ফ্ৰেণ্ড হ'ব লাগে। কিয়নো যেতিয়া আমি নিজেই নিজৰ বেষ্ট ফ্ৰেণ্ড হ'ম, তেতিয়া আমি দেখা পাইছো যে আমাৰ জীৱনত কেতিয়াবা আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ, আৰু যি সমস্যাবোৰ আমি হয়তো আমাৰ পৰিয়াল বা আমাৰ লগৰ বন্ধু বান্ধৱীৰ সৈতেও আমি আলোচনা কৰাৰ কাৰণে কেতিয়াবা অসুবিধা হৈ পৰে, যিহেতু পাৰ্চনেল কথা কিছুমান থাকে। গতিকে যেতিয়া আপুনি আপোনাৰ মাজতে এজন বেষ্ট ফ্ৰেণ্ড বাছি ল'ব, তেতিয়া অৰ্থাৎ আপুনি যেতিয়া নিজে এজন বেষ্ট ফ্ৰেণ্ড হিচাপে বনাই ল'ব, তেতিয়া আপুনি নিজৰ লগত যেতিয়া আপুনি কথা ক'ব, তেতিয়া আপুনি চাবচোন গম নোপোৱাকৈ বহুখিনি আপুনি সমস্যাৰ সমাধান আপুনি নিজে উলিয়াব পাৰিব। গতিকে সদায় নিজক এজন বেষ্ট ফ্ৰেণ্ড মানে কৰি বনাই ল'ব লাগে, অৰ্থাৎ টক টু ইয়ৰ চেল্ফ, অৰ্থাৎ আপুনি নিজৰ লগত নিজেই কথা পাতক। এটলিষ্ট দিনটোত আমি 15 মিনিট সময় যদি আমি নিজৰ লগত নিজে কথা পাতো, আমি সেল্ফ এনালাইচিছ কৰো, নিজৰ লগত নিজে কথা পাতো, নিজক এজন বেষ্ট ফ্ৰেণ্ড হিচাপে আমি এষ্টাব্লিছ কৰো, তেতিয়া আপুনি দেখা পাব আপোনাৰ জীৱনত যিবোৰ সমস্যা আছে তাৰ কিন্তু আপুনি 90% সলিউশ্যন আনৰ ওচৰলৈ নোযোৱাকৈ কিন্তু আপুনি সলভ কৰিব পাৰিব। গতিকে নিজৰ সদায় এজন নিজৰ বেষ্ট ফ্ৰেণ্ড হিচাপে সৃষ্টি কৰক, ক্ৰিয়েট ইয়ৰ সেল্ফ এজ ইয়ৰ বেষ্ট ফ্ৰেণ্ড। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টোৰ এইখিনি কথা মানি চলে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে এটা সুন্দৰ ভৱিষ্যত এটা গঠন কৰিব পাৰিব, বা আপুনি এটা বেটাৰ লাইফ, এটা সুন্দৰ জীৱন আপোনালোকে উপভোগ কৰিব পাৰিব। গতিকে মই এইখিনি কথাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰি আপোনালোকে নিজৰ জীৱনটো আগুৱাই নিয়াৰ কাৰণে শুভকামনা থাকিল। ফ্ৰেণ্ডছ, মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ভিডিঅ'বোৰ চাই, কিন্তু লাইকটো দিলে মই আকৌ বেছি ইনস্পাইৰেশ্যন পাম তাৰ পৰা আকৌ নতুন ভিডিঅ' বনোৱাৰ কাৰণে। থেংক ইউ, গুড লাক।